হেল্ল' আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মিনুজ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ভাবিলোঁ এটা মই ব্লগ আৰম্ভ কৰোঁ ৰাতিপুৱাই আৰু তেনেকৈ দুদিন হ'ল ব্লগ তেনেকৈ মই আপডেট দিয়াই নাই ইউটিউবত। আৰু সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাই এটা আৰম্ভ কৰোঁ। কি বনাওঁ নাজানো আৰু দিনটোত আৰু এটা মানে হেৰি কৰি থৈ দিছিলোঁ, মই চিলেক্ট কৰি থৈ দিছোঁ এটা স্পেচিয়েল ৰেচিপি, আৰু সেইটো চাগে আপোনালোকে বনাই খায়ে আৰু আমিও ঘৰত খাওঁ, কিন্তু ভাবিলোঁ আজি বনাই দিওঁ আৰু আপোনালোককো দেখুৱাওঁ। আৰু সেইটোৱে চাব আৰু বাকী কি দেখুৱাব পাৰোঁ চাওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ ভিডিঅ' আগতে চাইছে, ছাবস্ক্ৰাইব কৰি থৈছে, তেওঁলোকে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই প্লিজ কমেণ্ট কৰি জনাবচোন, তেতিয়া মই গম পাম আৰু আপোনালোকৰ মোৰ ভিডিঅ' চাই বুলি। আৰু চাই থাকক ভিডিঅ'টো শেষলৈ। কি দেখুৱাব চাদৰ হয়, ইমানেই ডাঙৰ বহল হয়, বহল হয় হয়, ল'বলৈ বহুত অসুবিধা হয়। এইখিনি বস্তু দিব নোৱাৰি আৰু এইফালে চুচৰি যায়। সেইকাৰণে এইখন মই এখন চাদৰ অলৰেডি তেনেকুৱা ডাঙৰ আছিলে, মই বনাই লৈছোঁ। সেইখন কেনেকৈ বনাইছোঁ মই সেইটো ভিডিঅ' কৰি থৈ দিছোঁ। দেখিছে কিমান ডাঙৰ হৈছে চাদৰখন। দেখিছে ইমান বহল হয়, ইমান চুচৰি যায়, বহুত বহল হয় চাদৰখন। সেইকাৰণে এইখন মই বনাই লৈছোঁ। এইখনো তেনেকুৱা আছিলে, বহল আছিলে, এইখনৰ দৰে আছিলে। এইখনো ইমান বহল আছিলে, আৰু মই এইখনো মিলাই লৈছোঁ। মিলাই লৈছোঁ মই আপোনালোকক ধুনীয়া হৈছে চাদৰখন যে মই আৰু এয়া দেখিছে চাদৰখন কিমান বহল হয় চাদৰখন। আৰু এয়া মই মাজেৰে কাটি দিছোঁ, জুখি লৈ কাটি দিছোঁ মই চাদৰখন কিমানখিনি লাগে। আৰু মাজৰ এইখিনি কাটি পেলাই মই পটিটো লগাই দিম তাতে। আপোনালোকে চাই যাব, আৰু আপোনালোকৰ এনেকুৱা প্ৰব্লেম থাকিলে এনেকৈ লগাব পাৰিব। আৰু এতিয়া দেখিলে চাদৰখন ইয়াতে যে মই পটিটো লগাই দিছোঁ, গমেই নাপায় ইমান ধুনীয়া হৈছে। মই ইয়াতে এটা পটি লগাম বুলি ভাবিছিলোঁ, কিন্তু চাদৰখন চিলোৱাৰ পিছত গমেই নাপালে আৰু চাদৰখন কাটি পেলাই যে লগাইছোঁ চিলাই কৰিছে। মই আৰু তেতিয়া ভাবিছিলোঁ পটিটো লগাই দিম, নলগালেও হৈ যায় আৰু ধৰিব নোৱাৰি। আপোনালোকেও তেনেকুৱা হ'লে চিলাই মেলি ল'ব পাৰিব। ডাঙৰ হয়, আহল হয়, বহল হয়, ল'ব নোৱাৰি। আৰু আপোনালোকেও তেনেকৈ ল'ব পাৰিব চিলাই মেলি। আৰু যিবিলাকৰ এইবিলাকত অলপমান থাকি যায় আৰু চিলাইটো যদি চিনটো থাকি যায়, তেতিয়াহ'লে ইয়াতে আপোনালোকে নিশ্চিতভাৱে এইখিনিয়ে আহক ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু কি দেখুৱাব পাৰোঁ। আৰু এয়া মই মচুৰ দাইল ভিজাই থৈ দিছিলোঁ, এঘণ্টামানৰ কাৰণে ভিজাই থৈছিলোঁ। তাৰপিছত মই এইখিনি তৰিয়ালোঁ, তৰিয়াই পেলাই এইখিনি মই ভাজি ল'ম। আৰু কিহৰ লগত এড কৰিম আপোনালোকক দেখুৱাই আছোঁ। দুটা সৰু সৰু বিলাহী কাটি লৈছোঁ, নহৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আৰু দুটা জলকীয়া। এইফালে মই কেৰাহীটো বহাই থৈ দিছোঁ। আৰু এয়া তেলখিনি গৰম হোৱাত মই এবাৰ ইয়াতে পাঁচফোৰণ দি দিম। আৰু তাৰপিছত মই পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি একেলগে দি দিম। আৰু এইখিনি মই অকণমান সময় ভাজিম, যেতিয়ালৈকে ৰংচোৱা নপৰে। আৰু
এইখিনি ভাজি থাকোঁতে মানে নহৰুৰ গোন্ধটো ওলাই, তেতিয়া ভাল লাগি যায় গোন্ধটো। আৰু এয়া ৰঙচুৱা পৰিলে দেখিছে আপোনালোকে। আৰু ৰঙচুৱা পৰাৰ পিছতে মই এইবাৰ মচুৰ দাইলখিনি এড কৰি দিম। আৰু যিহেতু মই মোবাইলটো এখন হাতেৰে ধৰি ভিডিঅ' কৰি আছোঁ, সেইকাৰণে অকণমান প্ৰব্লেম হৈছে ভিডিঅ'টো কৰাত। আৰু এইখিনি ভাজি পেলাই মই এইবাৰ ইয়াতে নিমখ দি দিম। আৰু সোৱাদ অনুসৰি দিব লাগিব নিমখখিনি। আৰু তাৰপিছত দি দিম হালধি। আৰু এইখিনি অকণমান সময় মই ভাজি থাকিম। আৰু এফালে মই গৰম পানী উতলাব দিছোঁ। গৰম পানীখিনি হৈছে আৰু এইফালে মোৰ ভাজিও হৈয়ে গ'ল, এইখিনি ভাজা হৈয়ে গ'ল। এয়া দেখিলে। আৰু এইবাৰ মই ইয়াতে গৰম পানীখিনি দি দিম। আৰু যিহেতু পানী অকণমান কম হ'ল, সেইকাৰণে আৰু এইফালে অলপ গৰম পানী বহাই দিলোঁ। আৰু যিহেতু দালিখিনি অকণমান ফুলি আহিব, পানীৰ প্ৰয়োজন হ'ব। আৰু দেখিলে উতল আহিলে। তাৰপিছত আকৌ এবাৰ গৰম পানী দি দিলোঁ। আৰু যিহেতু আমাৰ জইণ্ট ফেমিলি হয়, অকণমান বেছিকৈ লাগে, সেইকাৰণে বেছিকৈয়ে বনাইছোঁ। আৰু মই কাটি থোৱা সৰু সৰুকৈ বিলাহীখিনি ইয়াতে দি দিছোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, ভাল লাগে খাই। আৰু দেখিলে ইমান ধুনীয়া হৈছে দালিখন। আৰু এনেকৈ খাই ভাল লাগে আৰু আপোনালোকেও খাই চাব পাৰে। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। মই মানে বনোৱা চাদৰখন কেনেকুৱা লাগিলে সেইটো কমেণ্টত জনাই দিব। আৰু এতিয়া হৈ গ'ল, গধূলিও হৈ গ'ল, চাকি ধূপ জ্বলালোঁ। চাহ খোৱা নাই বাৰু, মই ভাবিলোঁ ভিডিঅ'টো শেষ কৰি থৈ দিম ইয়াতে। সেই ভাবিয়ে আৰু ভিডিঅ'টো মানে আৰম্ভ কৰিলোঁ। আপোনালোকে কেনে পাইছে জনাব। ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাইছে মোৰ সেইটো কমেণ্টত জনাই দিব। এইখিনিয়ে আৰু পিছলৈ আপোনালোকৰ মাজত কি আনিব পাৰোঁ চাই লওঁ। আজিলৈ বাই।